নমস্কাৰ বন্ধুসকল মই সুমিত কুমাৰ চক্ৰৱৰ্তী এছকে টিউটৰিয়েললৈ সকলোকে স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ দুটা ক্লাছত আমি ডিভিজন এলগৰিথমৰ বিষয়ে জানিছোঁ আৰু কম্পিটিটিভ এক্সামত সেই কনচেপ্ট ব্যৱহাৰ কৰি কেনেদৰে কঠিন অংক সহজে সমাধান কৰিব পাৰি তাৰ ওপৰত আমি আলোচনা কৰিছোঁ। যিসকল সেই দুটা ভিডিঅ' দেখা নাই তেখেতসকলক অনুৰোধ জনাওঁ যে তেখেতসকলে যাতে সেই দুটা ভিডিঅ' এবাৰ চাই লয়। আৰু আজি আমি আৰু কিছুমান কনচেপ্ট লৈ আহিছোঁ, লগতে সেই কনচেপ্টৰ ওপৰত ভিত্তি কৰি কম্পিটিটিভ এক্সামত বা প্ৰতিযোগিতামূলক এক্সামত আহিব পৰা কুৱেশ্যনসমূহ কেনেদৰে সহজে সমাধান কৰিব পাৰি সেইটো আমি ডিছকাছ কৰিম। তেনেহ'লে আমি মূল টপিকত আহি যাওঁ। আমাৰ আজি এই কেইটামান মই বস্তু লিখি থৈছোঁ, চাম ৰিজাল্টছ অন ডিভিজন। ঠিক আছে, কিছুমান ৰিজাল্ট আছে, আপোনালোকে যদি চিৰিয়াছ হয় তেনেহ'লে এইবিলাক নোট ডাউন কৰি ৰাখিব পাৰে। ঠিক আছে, বা ভিডিঅ'টো পজ কৰিও বেক কৰি গৈও এইবিলাক বস্তু নোট ডাউন কৰি ৰাখিব। বহুতে চেঞ্চিটিভ বস্তু হয়, সেইবিলাকৰ দ্বাৰা আমি কঠিন অংক সহজতে সমাধান কৰিব পাৰিম। প্ৰথমতে 1 নম্বৰ x to the power n minus a to the power n is divisible by x minus a। ঠিক আছে, আমি যেতিয়া অংক কৰিম তেতিয়া এইবিলাক আমি ইউজ কৰিম ফৰ অল ভেলুজ অফ n ইভেন হ'ব পাৰে অড হ'ব পাৰে। ঠিক আছে, দেন x to the power n is equal to a to the power n is divisible by x plus a when n is even। অকল ইভেন ভেলু এনৰ ইভেন ভেলুৰ কাৰণে এই ৰিলেশ্যনটো বা এই ৰিজাল্টটো প্ৰযোজ্য হ'ব। তাৰপিছত x to the power n plus a to the power n is divisible by x plus a when n is odd। যেতিয়া n টো অড হ'ব তেতিয়াহে এইটোৰ যে ৰিজাল্ট সেইটো প্ৰযোজ্য হ'ব। তেনেহ'লে এতিয়া আমি কিছুমান এক্সাম্পল দ্বাৰা এই বস্তুবিলাক ক্লিয়াৰ হৈ লওঁ। এই বস্তুবিলাক কেনেদৰে আমি কম্পিটিটিভ এক্সামত আমি এক্সামৰ দিনাখন কেনেকৈ আমি ইউজ কৰিম সেইটো এতিয়া চাই লওঁ। তেন্তে বন্ধুসকল আমি আমাৰ প্ৰথম এক্সাম্পলটো লৈ লওঁ। এক্সাম্পলটো এনেকুৱা ধৰণৰ আছিল, 67/67 প্লাছ 67 ইজ ডিভাইডেড বাই 68। ঠিক আছে, যদি 67/67 প্লাছ 67ক 68ৰে ডিভাইড কৰা হয় তেনেহ'লে আমাৰ ৰিমাইণ্ডাৰ কিমান হয়। ঠিক আছে, এইটো আমি সেই যে আমি ইয়াৰ আগতে অলপমান আগতে তিনিটা যিটো আমি ৰিজাল্ট পাইছিলোঁ সেই ৰিজাল্ট আমি ইয়াতে তাৰে এটা ৰিজাল্ট আমি ইয়াতে ব্যৱহাৰ কৰি অংকটো বুজি ল'ম। ঠিক আছে, ইয়াত অপশ্যন দিছে 1, 63, 66 এণ্ড 67। অপশ্যনকেইটা মনত ৰাখিবা, 1, 63, 66 এণ্ড 67। আমাক ৰিমাইণ্ডাৰ ওলাব দিছে। ঠিক আছে, আমি ৰিমাইণ্ডাৰটো কেনেকৈ উলিয়াম এইটো আমি এতিয়া চাওঁ। তো প্ৰথম আমাৰ যিটো 3rd নম্বৰ যিটো আমাৰ ৰিজাল্ট আছিলে এইটো আছিলে এনেকুৱা ধৰণৰ, x to the power n plus a to the power n is divisible by x plus a when n is odd। আছিল নে? x to the power n plus a to the power n is divisible by x plus a when n is equal to odd। এতিয়া আমি এইটো ৰিজাল্ট আমি ইয়াতে কি কৰিম ব্যৱহাৰ কৰিম। তেতিয়াহ'লে ইয়াত আছে nটোৰ ভেলু কিমান আছে 67, তাৰমানে nটো অড, গতিকে আমি এইটো ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াত প্লাছ আছে, ইয়াতো প্লাছ আছে। এতিয়া আমি এনেকৈ লিখিছোঁ 67 to the power 67 প্লাছ 1 to the power 67। এতিয়া 1 to the power 67 নিলিখিলেও হয়, 1ৰ ওপৰত যিমানে পাৱাৰ থাকক তাৰ ভেলু কি হ'ব 1 হ'ব, গতিকে এইটো মই মুচি দিছোঁ। ঠিক আছে, এতিয়া ইট ইজ ডিভিজিবল বাই 67 প্লাছ 1 হয়নে নহয়? এইটো 67 প্লাছ 1 হ'ব, ইয়াৰ লগত মিলাই চালে হ'ল 67 to the power 67 প্লাছ 1, তেনেহ'লে ইয়াৰ পৰা x আহিল, ইয়াৰ পৰা a গৈছে, তাৰমানে এই টাৰ্মটো 68ৰে ডিভাইড যায়। কিন্তু আমাৰ এইটো নাছিলে, আমাৰ আছিলে এইটো। তেনেহ'লে 67 প্লাছ 1 প্লাছ 66 আমি এনেকৈ লিখিলোঁ, 67 প্লাছ to the power 67 প্লাছ 1 প্লাছ 66 এই টাৰ্মটোক আমি এনেকৈ লিখিলোঁ। যেতিয়া 68ৰে ডিভাইড কৰা হ'ব, মানে 67 প্লাছ 1 ডিভাইড কৰা হ'ব, তেতিয়া ৰিমাইণ্ডাৰ কিমান থাকে। এতিয়া চোৱা
এইটো কমপ্লিটলি ডিভিজিবল বাই দিছ তেনেহ'লে আমাৰ প্লাছ যিটো বেছি হ'ল সেইটো আমাৰ হ'ব কি ৰিমাইণ্ডাৰ তেনেহ'লে আমি এনচাৰটো পাই গ'লোঁ আমাৰ এনচাৰটো কি ৰিমাইণ্ডাৰ কিমান হ'ব 66 এতিয়া আমি আমাৰ 2 নম্বৰ যিটো আমাৰ প্ৰব্লেম আছে সেইটো লৈ আহোঁ ইয়াত দিছে 49 to the power 15 minus 1 is completely divisible by এইটো completely divisible by কাৰ দ্বাৰা হ'ব পাৰে 8 হয় নে 14 50 51 এই চাৰিটা অপশ্যন দিছে তেনেহ'লে আমি এইটোক অকণমান সিম্পলিফাই কৰি লওঁ সিম্পলিফাই কৰিলে 7 স্কোয়াৰ to the power 15 49ক স্কোয়াৰ কৰিলে 49ক হেৰি কৰিলে 7 স্কোয়াৰ কৰিলে 49 হয় মই 7 স্কোয়াৰ লিখিলোঁ মাইনাছ 1 to the power যিকোনো পাৱাৰ দিব পাৰোঁ নিদিলেও যিকোনো পাৱাৰ হয় গতিকে এইটো আমি নিলিখিলোঁ এইটোক সিম্পলিফাই কৰিলে হ'ব 7 to the power 30 15 into 2 minus 1 ঠিক আছে এতিয়া আমি ইয়াত চাম কি এনৰ ভ্যালু সাপোজ ইয়াত 30 মই লিখিব পাৰোঁ এন এইটো 7 এইটো x to 7 এইটো x এইটো a ঠিক আছে x to the power n a to the power n মাইনাছ থাকিলে এইটো যেতিয়া x to the power n minus a to the power n এইটো ডিভিজিবল হ'ব x plus a ৰে when n is even ইয়াত nটো কি আছে even গতিকে x plus a ৰে ডিভিজিবল হ'ব x টো ইয়াত কি 7 plus a টো কি 1 গতিকে আমাৰ এনসাৰ হ'ব 7 plus 1 is equal to 8 তেনেহ'লে আমাৰ প্ৰথম যেটো অপচন আছে সেইটো হ'ব আমাৰ এনসাৰ তো আমাৰ নেক্সট কোৱেশ্চনটো এনেকুৱা ধৰণৰ যেটো এসএসসি 2000 নত আহিছিল যে when 25 to the power 25 is divided by 26 the remainder is option দিয়া আছে 1 2 24 25 ঠিক আছে তো আমি এটা আইডেন্টি পাইছিলো যে x to the power n plus 1 এটো to the power n এটো 1 ধৰিছো 1 to the power n হলো 1 এ হ'ব is divisible by x plus 1 it 1 এর জায়গাত 1 লিখিছো when n to odd হয় n is odd ঠিক আছে তেনেহলে 25 to the power 25 plus 1 is also divisible by 25 plus 1 that is 26 হবে না নাই নিশ্চয় হ'ব এতিয়া ইয়াৰ পৰা যদি 26 বাদ দিয়া যায় সেই সংখ্যাটো কি হ'ব 26 ৰে ভাগ হ'ব তাৰ মানে 25 to the power 25 plus 1 minus 26 is also divisible by 26 যিকোনো এটা সংখ্যা ঠিক আছে সাপোজ আমি 30ক 5 ৰে ভাগ কৰিলে কি পাও আমি 6 কোৱেশ্চন পাও এই মেটা না থাকে if 30 is divisible by 5 ঠিক আছে since 30 is divisible by 5 30 minus 5 also divisible by 5 তার মানে 30 minus 5 কি বলবো 25 আর 25 also divided by divisible by exactly divisible by 5 তো আমি এনেকে লিখিব পাৰো তো 25 to the power 25 plus 1 oh sorry minus 25 minus 26 plus 1 minus 25 is also divisible by 26 ঠিক আছে এতিয়া আমাক কোশ্চেনটো কি দিছে হেতু চাই লও যে
when 25 to the power 25 is divided by 26 the remainder is এটা সাপোজ কোশ্চেন আমি কিবা এটা পালো ঠিক আছে তো আমি জানো যে এটু ডিভাইডেন্ট আর এটা ডিভিজর তেনেহলে 25 to the power 25 ঠিক আছে ইজ ইকুয়াল টু যিকোনো একটা কোশ্চেন ধৰি লৈছো আমি কিউ তেনেহলে 26 কিউ প্লাস 25 এনেকুৱা ফৰ্মত আহিব ঠিক আছে এনেকুৱা ফৰ্মত যেতিয়া আহিব এটু ডিভাইডেন্ট এটু ডিভিজৰ এটু কোশ্চেন যিকোনো এটা হ'ব পাৰে আৰু এটু হ'ব ৰিমাইন্ডাৰ তেনেহলে আমাৰ এনসাৰটো কি হ'ব 25 তাৰ মানে when 5 to the power 25 is divided by 26 the remainder is 25 আমি আমাৰ লাষ্ট কোশ্চেনটো আইছো যেটো এসএসসি 2000 ত আইছিল এবাৰ ঠিক আছে এনেকুৱা ধৰণৰ কোশ্চেন যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত খুদিব পাৰে এটো ইন জেনাৰেল কোশ্চেন হয় এসএসসি ত আইছিল আৰু বেলেগ পৰীক্ষাতো এনেকুৱা ধৰণৰ কোশ্চেন আহিব পাৰে তো when n is even যেতিয়া n even হয় ঠিক আছে যুগ্ম সংখ্যা হয় which of the following numbers will following number কিবা অপশন দিয়া আছে 6 30 35 37 will exactly divide 6 to the power n minus 1 ঠিক আছে এটু খুবই সহজ যেহেতু n টুক ইভেন বুলি লিখিছে তেনেহলে আমি n টুক টুৱাইস m বুলি আমি প্ৰকাশ কৰিব পাৰো দেখুৱাব পাৰো যত m is equal to 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে এমন বুলি যিয়ে নহওক ঠিক আছে n টু সদায় কি হ'ব ইভেন হ'ব মানে যুগ্ম সংখ্যা হ'ব তেনেহলে আমি এই টার্মটুক 6 to the power n minus 1 টার্মটুক আমি কেনেদৰে লিখিব পাৰো যে 6 to the power twice m ঠিক আছে যেহেতু nক আমি কি ধৰিছো twice m minus 1 is equal to এতিয়া এটো 6 to the power twice m আছে 6 to the power 2 মানে 36 to the power n 36 to the power m is divisible by এটো চাও কি আছিল x to the power n minus a to the power n always divisible by x minus a ইয়াত n যিকোনো ভ্যালু হ'ব পাৰে এটো a টু কি 1 তেনেহলে এই টার্মটো কিৰে ভাগ হ'ব ভাগ যাব 36 x minus 1 তাৰ মানে 35 এনসারটো তেনেহলে কি হ'ব সি নম্বৰ অপশন 35 হ'ব ঠিক আছে এনসারটো কি হ'ব 35 তো এনেকুৱা ধৰণৰ কোশ্চেনস আহিলে আমি কেতিয়াবা পাজল হৈ যাও পাজল হোৱাৰ দৰকাৰ নাই আমি যদি ৰিজাল্টবিলাক জাস্ট ৰিজাল্টবিলাক মনত ৰাখো আমি সেই ৰিজাল্টবিলাক আমি কি কৰো এজ এ ট্ৰিক হিচাপে ব্যৱহাৰ কৰি আমি এনেকুৱা ধৰণৰ গণিতৰ যিবিলাক প্ৰবলেমছ আহে এইবিলাক আমি অনায়াসে কম সময়ৰ ভিতৰতে আমি সমাধান কৰিব পাৰিম ইয়াৰ পিছৰ ক্লাছবিলাকত আজি কাৰণে ইয়ালৈকে ইয়াৰ পিছৰ ক্লাছবোৰক তেনেকুৱা ধৰণৰ সিম্পলিফিকেশনৰ কিছুমান ৰুল বা কনসেপ্ট লৈ কিছুমান আইডেন্টিটি লৈ মই আকৌ আপোনালোকৰ মাজত হাজিৰ হ'ম তো আজিৰ কাৰণে নমস্কাৰ জয়